আমাৰ অঞ্চলটোৰ মাথাউৰিটোৰ ইপাৰত যিসকল লোক বসবাস কৰে, প্ৰায় 10-12খন গাঁও আছে মাথাউৰিটোৰ ইটো পাৰে, মানে উত্তৰ দিশত। আৰু দেখিছে এই পথটোৱে হ'ল 10-12খন গাঁৱৰ মূল পথ। আৰু বৰ্তমান যিহেতু বাৰিষা আৰু যিহেতু পানী যথেষ্ট বাঢ়ি আহিছে, দেখিছে আপোনালোকে বৰ্তমান পৰিস্থিতি কেনেকুৱা হৈছে এয়া আমাৰ ইয়াত। আৰু এই যিটো কালভাৰ আছে, কালভাৰটোৰ ওপৰেদি বৰ্তমান পানী পাৰ হৈ গৈছে আৰু কালভাৰটোৰ অৱস্থা একদম বেয়া। এতিয়া মূল কথাটো হ'ল যে 8-10খন বা 10-12খন গাঁৱৰ এই পথটোৱে হ'ল মূল পথ, এই পথটো হ'ল সংযোগী পথ। কিন্তু যেতিয়া বানপানী বাঢ়ি আহে, যেতিয়া পানী বাঢ়ি আহে, দেখিছে আপোনালোকে এক বুজাব নোৱাৰা পৰিস্থিতিত তেওঁলোকে ভোগে। যিহেতু এই পথটোৰ দ্বাৰাই তেওঁলোকে বহুতে কৰ্মস্থলীলৈ যায়, স্কুললৈ যায়, মানে সকলোৰে এইটোৱেই যাতায়াতৰ মূল পথ। আৰু যেতিয়া এনেদৰে পানী বাঢ়ি আহে তেওঁলোকৰ অৱস্থা একদম বেয়া হৈ যায়, তেওঁলোকৰ ক'লৈকো যাব নোৱাৰে বা তেওঁলোকৰ দেখিছে আপোনালোকে কেনেকৈ মানুহ ধৰি ধৰি আনিবলগীয়া হৈছে। এক বুজাব নোৱাৰা পৰিস্থিতি বৰ্তমান সৃষ্টি হৈছে আমাৰ ইয়াত। প্ৰতি বছৰে হয়, এইবছৰ বুলিয়ে নহয়। আৰু যিহেতু পানী লাহে লাহে বাঢ়ি আহিছে, যেতিয়া বাঢ়ি গৈ থাকিব, দেখিছে স্কুললৈ আহিছে এনেদৰে বৰ্তমান আহিব পাৰিছে, কিন্তু লাহে লাহে যেতিয়া পানী বাঢ়ি আহিব, মাথাউৰিটোৰ পৰা বাহিৰৰ পৰিৱেশটো সাগৰ সদৃশ পৰিৱেশ সৃষ্টি হয়। লাহে লাহে সাগৰ সদৃশ পৰিৱেশলৈ সৃষ্টি হৈ যায় আৰু তেওঁলোকে জীয়াতু ভুগিবলগীয়া হয়। একদম মূল সমস্যা বুলি ক'ব পাৰি বাৰিষা সময়ত এই অঞ্চলৰ গাঁওকেইখনৰ এক মূল সমস্যা এইটো। তেওঁলোকে ক'লৈকো যাব নোৱাৰে, দেখিছে তেওঁলোকে কৰ্মস্থলীলৈ এনেদৰে ওলাই আহিছে, দেখিছে আপোনালোকে। লাহে লাহে যেতিয়া পানী বাঢ়ি সাগৰ সদৃশ পৰিৱেশৰ সৃষ্টি হয়, 10-12খন গাঁও পানীৰ তলত ডুব যায়। তেওঁলোকৰ যিমান গৰু, গাই, ম'হ, ছাগলী সম্পূৰ্ণখিনি তেওঁলোকে মাথাউৰিলৈ আনিবলগীয়া হয়। আৰু কমেও 10-12 দিন তেওঁলোকে তেওঁলোকৰ ঘৰ, তেওঁলোক সকলো পানীৰ তলত থাকিবলগীয়া হয় বুলি ক'ব লাগিব। আমাৰ অঞ্চলটো এক মূল সমস্যা, গতিকে বহুত দুখ লাগে এই পৰিৱেশটো। আপোনালোককো এই পৰিৱেশটো দেখুৱাইছোঁ যে নদী কাষৰীয়া অঞ্চলৰ লোকসকলে বাৰিষা সময়ত কিমান এটা কষ্টত ভুগিবলগীয়া হয়, তেওঁলোকে কিমান কষ্টত থাকিবলগীয়া হয়। তেওঁলোকৰ সকলো নিঃশেষ হৈ যোৱাৰ পৰিৱেশ সৃষ্টি হৈ যায় যেতিয়া সাগৰ সদৃশ পৰিৱেশলৈ সৃষ্টি হয়। যিহেতু পানী যথেষ্ট বাঢ়ি আহিছে আৰু এই কালভাৰটোৱেই মূল পথ, আৰু এই কালভাৰটো এতিয়া জাবৰে পোত গৈছে, হয়তো উটাই নিয়াৰ সম্ভাৱনা আছে। অৱস্থা একদম সংকোচজনক অৱস্থাত আছে কালভাৰটো। দেখিছে আপোনালোকে তেওঁলোকে এই জাবৰবোৰ আঁতৰাবলৈ চেষ্টা কৰিছে। যিহেতু কালভাৰটো যদি উটাই লৈ যায়, বাৰিষাৰ পাছত তেওঁলোকে পানী অলপ অলপ শুকোৱাৰ পাছত তেওঁলোকে পাৰ হ'ব নোৱাৰা অৱস্থা হ'ব। গতিকে তেওঁলোকে যত্ন কৰিছে যাতে যিমান জাবৰ জোঁথৰ লাগিছে সেইখিনি যাতে পাৰ কৰি দিব পাৰে, যাতে কালভাৰটো পানীয়ে উটাই নিনিয়ে। যথেষ্ট সোঁত পৰে, দেখিছে ৰাইজসকলৰ মানে সকলো আহি পেলাই ইয়াত তেওঁলোকে সেই কালভাৰটোৰ যি জাবৰ আছে বা যিদৰে লাগি ধৰিছে সেইবিলাক আঁতৰাইছে। সকলোৰে ভয়, আৰু লাহে লাহে পানী বাঢ়ি আহিব, তেওঁলোকে গৰু, ছাগলী, ম'হ যিমান যি আছে মাথাউৰিলৈ আনিব। মানে এক বুজাব নোৱাৰা পৰিস্থিতি। যিসকলে নদী কাষৰীয়া অঞ্চলত বা নদীৰ কাষত বাস নকৰে, তেওঁলোকে এই পৰিৱেশটো উপলব্ধি কৰিব নোৱাৰে। যিহেতু আমি সৰুৰ পৰা দেখি আহিছোঁ, গতিকে আমিহে উপলব্ধি কৰিব পাৰোঁ। এক বুজাব নোৱাৰা পৰিস্থিতিৰ সৃষ্টি হয়। দেখিছে ইয়াক গৰু লাহে লাহে পাৰ কৰাবলৈ ধৰিছে, দেখিছে আপোনালোকে। আৰু বহুকেইখন স্কুল যিহেতু মাথাউৰিটোৰ ইটো পাৰত আছে, 8-10খন গাঁও 12খন গাঁও যিহেতু আছে, তাত বহুতকেইখন স্কুল আছে। স্কুললৈ যাব পৰা নাই বা বহুতসকল কৰ্মস্থলীলৈ যাব পৰা নাই। এনেদৰে দেখিছে আপোনালোকে সকলো ৰাইজ ইয়াত গোট খাইছে। দেখিছে আপোনালোকে এনেকুৱা এটা পৰিৱেশ বৰ্তমান সময়ত আমাৰ অঞ্চলত সৃষ্টি হৈছে, দেখিছে আপোনালোকে। এয়া আমাৰ নৱনিযুক্ত নমস্কাৰ। আমাৰ বাঢ়নি পানীৰ সুন্দৰ পৰিৱেশ এয়া আমি পৰ্যবেক্ষণ কৰি আছোঁ। খুব ভাল লাগিছে। প্ৰতি বছৰে এনেকৈ আহিলে লগতে মাছো লৈ আহে। এয়া আমাৰ নৱনিযুক্ত পঞ্চায়তৰ সদস্য মহোদয়, গতিকে তেওঁ ইয়াৰ পদক্ষেপ ল'ব ইয়াৰ ওপৰত।